নমস্কাৰ বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম এক্সাম মিছাৰী চেনেলৰ অন্য এটি ভিডিঅ'লৈ বন্ধুসকল আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ জেনেৰেল নলেজৰ পাৰ্ট 12 আৰু ইয়াত আছে 17টা অতিকৈ গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ উত্তৰ আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে আগন্তুক ভিডিঅ' মোৰ নটিফিকেশ্যন পাবলৈ তো চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব লগতে কাষতে থকা ঘণ্টাটো দবাই অল কৰি থ'ব যাতে মোৰ আগন্তুক ভিডিঅ' মোৰ নটিফিকেশ্যন আপোনাৰ তাত পটককৈ যাই পায় তো বলক আজিৰ আমাৰ জিকে প্ৰশ্নৰ কেইটা কি আছে চাই লওঁ 1 নম্বৰত দিয়া আছে 2012 চনত মংগল গ্ৰহলৈ নাছাই প্ৰেৰণ কৰা বিশেষ গৱেষণাকাৰী যানখনৰ নাম কি আছিল অপচন এ আছে ডিস্কভাৰী বি স্পেচ অৰ্ভাৰ সি কিউৰিচিটি ডি এটাও নহয় ইয়াৰ শুদ্ধটো হ'ল অপচন সি কিউৰিচিটি 2 নম্বৰত দিয়া আছে সাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপচন এ দিয়া আছে নেপাল বি কাঠমাণ্ডু সি ভূটান ডি ভাৰত ইয়াৰে শুদ্ধটো হ'ল অপচন বি কাঠমাণ্ডু 3 নম্বৰত দিয়া আছে মানুহৰ পুষ্টিহীনতা কিহৰ অভাৱত হয় অপচন এ দিছে প্ৰটিন বি সুষম আহাৰ সি শৰ্কৰা ডি এটাও নহয় ইয়াৰে শুদ্ধটো হ'ল অপচন সি শৰ্কৰা 4 নম্বৰত দিয়া আছে তাজমহলৰ স্থাপত্যবিদজনৰ নাম কি আছিল অপচন এ দিয়া আছে কৰিম খান বি ৰহিম খান সি অস্তাদ আহমদ লাউৰি ডি এটাও নহয় ইয়াৰে শুদ্ধটো হ'ল অপচন সি অস্তাদ আহমদ লাউৰি 5 নম্বৰত দিয়া আছে মেছ'পটেমিয়া সভ্যতা কোন নদীৰ পৰা গঢ়ি উঠিছিল অপচন এ আছে নীল নদী বি সিন্ধু নদী সি ইউফ্ৰেটিছ আৰু টাইগ্ৰিছ নদী ডি আমাজন নদী ইয়াৰে শুদ্ধটো হ'ল অপচন সি ইউফ্ৰেটিছ আৰু টাইগ্ৰিছ নদী 6 নম্বৰত দিয়া আছে কোনে সতী প্ৰথাৰ বিলুপ্তি ঘটাইছিল অপচন এ দি আছে মহাত্মা গান্ধী বি বাল গংগাধৰ তিলক সি ৰাজা ৰামমোহন ৰায় ডি বিপিন চন্দ্ৰ পাল ইয়াৰে শুদ্ধটো হ'ল অপচন সি ৰাজা ৰামমোহন ৰায় 7 নম্বৰত দিয়া আছে কাৰ নেতৃত্বত অসমত স্বৰাজ দল গঠন কৰা হৈছিল অপচন এ দি আছে নবীন চন্দ্ৰ বৰদলৈ বি পিয়লি বৰুৱা সি তৰুণৰাম ফুকন ডি মহাত্মা গান্ধী ইয়াৰে শুদ্ধটো হ'ল অপচন সি তৰুণৰাম ফুকন 8 নম্বৰত দিয়া আছে অসমীয়া ভাষাত প্ৰথম প্ৰকাশিত হোৱা বাতৰি কাকতখনৰ নাম কি আছিল অপচন এ দি আছে জনাকী বি অৰুণোদয় সি জোনবিৰি ডি এটাও নহয় ইয়াৰে শুদ্ধটো হ'ল অপচন বি অৰুণোদয় 9 নম্বৰত দিয়া আছে খাদ্য শৃংখলাৰ আৰম্ভণিতে থকা জৈৱিক স্তৰটো কি অপচন এ দি আছে উৎপাদক বি উপভোক্তা সি বিয়োজক ডি সৰ্বভোজী ইয়াৰে শুদ্ধটো হ'ল অপচন এ উৎপাদক 10 নম্বৰত দিয়া আছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপচন এ দি আছে পেৰিছত বি জেনেভাত চি নিউয়ৰ্কত ডি ৰোমত ইয়াৰে শুদ্ধটো হ'ল অপচন বি জেনেভাত 11 নম্বৰত দিয়া আছে অসম সাহিত্য সভাৰ জন্ম কেতিয়া হৈছিল অপচন এ দি আছে 1961 চনত বি 1921 চনত চি 1917 চনত ডি 1919 চনত ইয়াৰে শুদ্ধটো হ'ল অপচন চি 1917 চনত 12 নম্বৰত দিয়া আছে আটাইতকৈ পাতল গেছ কি অপচন এ দি আছে অক্সিজেন বি নাইট্ৰজেন চি হিলিয়াম ডি হাইড্ৰজেন ইয়াৰে শুদ্ধটো হ'ল অপচন ডি হাইড্ৰজেন 13 নম্বৰত দিয়া আছে শৰীৰৰ উত্তাপ জোখা যন্ত্ৰটোৰ নাম কি অপচন এ দি আছে থাৰ্মোমিটাৰ বি বেৰোমিটাৰ চি হাইগ্ৰমিটাৰ ডি লেক্টোমিটাৰ ইয়াৰে শুদ্ধটো হ'ল অপচন এ থাৰ্মোমিটাৰ 14 নম্বৰত দিয়া আছে ভাৰতৰ ৰাষ্ট্ৰপতিক তেওঁৰ পদৰ পৰা কোনে আঁতৰাব পাৰে অপচন এ দি আছে ভাৰতৰ প্ৰধানমন্ত্ৰী বি লোকসভা চি সংসদ ডি ভাৰতৰ মুখ্য ন্যায়াধীশ ইয়াৰে শুদ্ধটো হ'ল অপচন চি সংসদ 15 নম্বৰত দিয়া আছে কোন দেশে প্ৰথম মানৱ নিৰ্মিত উপগ্ৰহ উৎক্ষেপণ কৰিছিল অপচন এ দি আছে আমেৰিকা যুক্তৰাষ্ট্ৰ বি ৰাছিয়া চি ব্ৰিটেইন ডি এইবোৰৰ এটাও নহয় ইয়াৰে শুদ্ধটো হ'ল অপচন বি ৰাছিয়া 16 নম্বৰত দিয়া আছে তলৰ কোনটো অংশক কম্পিউটাৰৰ মগজু বুলি কোৱা হয় অপচন এ দিয়া আছে মগজু হিচাপে জনা যায় অপচন এ দি আছে CPU বি ইনপুট ইউনিট চি কণ্ট্ৰল ইউনিট ডি এটাও নহয় ইয়াৰে শুদ্ধটো হ'ল CPU কম্পিউটাৰৰ মগজু হিচাপে জনা যায় 17 নম্বৰত দিয়া আছে অৰ্থাৎ আজিৰ আমাৰ বিষয়ৰ শেষৰটো প্ৰশ্ন হ'ল অলিম্পিক পতাকাত পৰস্পৰে জোৰা লগা কেইটা চক্ৰ আছে অপচন এ দি আছে 4টা বি 5টা চি 3টা ডি 7টা
ইয়াৰে শুদ্ধটো হ'ল অপশ্যন বি 5টা। তো বন্ধুসকল আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্টত জনাব। লগতে যদি ভিডিঅ'টো চাই ভাল লাগিল এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে কাষতে থকা ঘণ্টাটো অল কৰি প্ৰেছ কৰি দিব। লগতে লাইক শ্বেয়াৰ কৰি দিব। শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল।